ফ্ৰেণ্ড MMB ব্লগৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগত দেখাম কিদৰে ঘৰতে বহি পাছপোৰ্ট এপ্লাই কৰিব পাৰিব। ময়ো ৰিচেণ্টলি এপ্লাই কৰিলোঁ আৰু ডাকঘৰ যোগেদি মোলৈ আহিও গ'ল পাছপোৰ্ট। আৰু কেনেকৈ পাছপোৰ্ট এপ্লাই কৰিব লাগে প্ৰথমৰ পৰা একদম শেষলৈকে আপোনালোকক মই দেখাই যাম। আপোনালোকৰ সহায় হ'ব বুলি আশা কৰিছোঁ, কিয়নো ময়ো বহুতক সুধিছিলোঁ এপ্লাই কেনেকৈ কৰে। কোনোবাই ক'লে আপোনাৰ মই এপ্লাই কৰি দিম 7,000 টকা লাগিব, কোনোবাই ক'লে 5,000 টকা লাগিব। মানে এনেকৈ ধৰণৰ মই কেইবাজনকো সুধিছিলোঁ দেই পাছপোৰ্ট এপ্লাই কৰাবিলাক। তাৰপিছতে ভাবিলোঁ, চিন্তা কৰিলোঁ, আৰে ময়ো চাওঁচোন অনলাইনত নিজেই কৰিব পাৰোঁ নেকি। এনেকৈ ভাবি মই কৰিলোঁ আৰু মোৰ সেইমতে আহিও গ'ল। সেইকাৰণে ভাবিলোঁ এটা ব্লগে বনাই দিওঁ ইয়াক লৈ। যদি মোৰ এই ভিডিঅ'টো চাই উপকৃত হৈছে বুলি ভাবে নিশ্চয় কমেণ্ট কৰিব। আৰু যদি ভিডিঅ'বিলাক চাই ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে লাইক কৰিব আৰু বেল আইকনটো দবাই দিব, যিহেতু নেক্সট যেতিয়া মই নতুন ভিডিঅ' আপলোড কৰিম আপোনালোকে ন'টিফিকেশ্যনত পাই যাব। ধন্যবাদ। এয়া দেখিছে স্পীড পোষ্টত মোৰ পাছপোৰ্টখন আহি গৈছে। ইয়াত পাছপোৰ্ট সেৱা বুলিও লিখা আছে। মই এতিয়া আপোনালোকৰ আগত আনবক্সিং কৰি দেখাম। এইখন দেখিছে, বহুত ভাল লাগিছে আজি, কাৰণ এটা ছাকচেছ হৈছে। নিজে ভাগে কৰি পিনি যে পাছপোৰ্টখন এপ্লাই কৰি আনিব পাৰিছোঁ, সেইকাৰণে কিবা এটা ভাল লাগিছে। আৰু সেই ভাবিলোঁ এয়া চাওক মোৰ পাছপোৰ্ট এইপিনে থাকে। যি কি নহওক, এতিয়া মই আপোনালোকৰ আগত কিদৰে এপ্লাই কৰিব লাগে, ঘৰতে আপোনালোকে বহি কিদৰে পাছপোৰ্টখন পাব। প্ৰথমে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে প্লে ষ্ট'ৰত যাব লাগিব। প্লে ষ্ট'ৰত গৈ পাছপোৰ্ট সেৱা বুলি আছে, ইয়াতে আপুনি পাছপোৰ্ট মাৰি দিয়াৰ লগে লগে আহিয়ে যায়। চিম্বলটোৰ সৈতে এইটো আহি গৈছে, দেখিছে। তাতে আপুনি ইনষ্টলটো কৰি ল'ব। ইনষ্টল কৰাৰ লগে লগে আপোনালোকে অ'পেন কৰিব। অ'পেন কৰাৰ লগে লগে আপোনাৰ এই মেপৰ দৰে এখন আহিব, পাছপোৰ্ট সেৱা বুলি আহি গ'ল। অহাৰ লগে লগে আপোনাৰ আহি যাব, এইখন আহি যাব। আপোনাৰ ইয়াতে লিখা আছে নিউ ইউজাৰ ৰেজিষ্টাৰ্ড আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ আহি গ'ল। এতিয়া পাছপোৰ্ট অফিচ আপোনালোকে চিলেক্ট কৰিব লাগিব। ইয়াতে আপোনালোকে এই কাৰ্ড টাইপৰ এনেকুৱা চিম্বলটো কিনাৰত আছে যে, এইটো টিপি দিয়াৰ লগে লগে ঠাইবিলাক আহি যাব। ইয়াতে আপুনি গুৱাহাটী চিলেক্ট কৰিব। গুৱাহাটী চিলেক্ট কৰাৰ পিছতে আপোনাৰ পান কাৰ্ড, যিহেতু আপুনি ডকুমেণ্টছত ছাবমিট কৰোঁতে পান কাৰ্ড দিব, গতিকে পান কাৰ্ডৰ মতে আপুনি নামটো ভৰাব। ইয়াতে টাইটেলটো দিব, ছাৰনেমৰ টাইটেল দিব, তাৰপিছত আপোনাৰ ডেট অফ বাৰ্থটো দি দিব পান কাৰ্ডৰ মতে। তাৰপিছত আপুনি ইমেইল ID দিব আৰু লগইন IDটো আপুনি দিব লাগিব। লগইন ID দিবলৈ হ'লে আপুনি যদি নিজৰ মতে দিওঁ বুলি ক'লে দিব পাৰে, বা ইমেইল ID দ্বাৰাই দিওঁ বুলি ক'লে আপুনি ইয়াতে ইয়েছ কৰি দিব। ডু ইউ ৱান্ট ইয়'ৰ লগইন ID টু ইয়েছ কৰিব। যদি ইমেইলৰ পৰা দিওঁ বুলি ভাবে, ইমেইল IDটোৱে লগইন ID কৰি থওঁ বুলি ভাবে, ইয়েছ কৰিব। যদি নিজৰ মতে দিয়ে তেনেহ'লে আপুনি ন' কৰিব। তাৰপিছত লগইন IDটো দিয়াৰ লগে লগে আপুনি পাছৱৰ্ড দিব। তেনেকৈ পাছৱৰ্ডটো আপুনি দি ল'ব, তাৰপৰা কনফাৰ্ম পাছৱৰ্ড চেম দি দিব। দিয়াৰ পিছতে আপোনাৰ পাছৱৰ্ডটো ষ্ট্ৰং হ'বৰ কাৰণে আপুনি হিণ্ট কুৱেশ্যন চিলেক্ট কৰিব পাৰে। তাতে আপুনি চিলেক্টত যাব। চিলেক্টত গৈ পিনি কোনোবা এটা কুৱেশ্যন যিটো আপোনাৰ সদায় মনত থাকে, তেনেকুৱা কুৱেশ্যন এটা দিব, আনচাৰটো যাতে মনত থাকে। সেইটো এনেকৈ দি পিনি আপোনাৰ চেঞ্জ দ্য পিকচাৰ ডিছপ্লেত, তাৰপৰা ইয়াতে যিটো দেখাইছে সেইটো ছেভ এণ্টাৰ কৰিব। ইয়াতে এণ্টাৰ কৰি পিনি আপুনি ছাবমিট কৰি দিব। লগে লগে এটা এনেকৈ মেছেজ আহিব, ৰেজিষ্ট্ৰেশ্যন ছাকচেছ বুলি আহিব। এইটো মেছেজটো দেখিছে, এনেকৈ আপোনাৰ মেছেজটো আহি যাব। মেছেজটো অহাৰ লগে লগে আপোনাৰ আহি যাব, আপোনালৈ এটা মেইল যাব। তো আপুনি এই মেইলটো অ'পেন কৰিব। সেই মেইলটো আপোনাৰ তেনেকৈ ৰেজিষ্ট্ৰেশ্যন কনফাৰ্মেশ্যন বুলি মেইলটো আহিব। অহাৰ লগে লগে তাতে আপোনাৰ লিংকটো থাকিব। লিংকটো আপুনি টিপি দিব। আপোনাৰ লিংকটোত অহাৰ লগে লগে আপুনি এনেকৈ পাই যাব, ইয়'ৰ একাউণ্ট হেজ বিন এক্টিভেটেড ছাকচেছফুলি বুলি আহিব। ইয়াৰ পৰা আপুনি বেক কৰিব। বেক কৰি আপুনি এতিয়া য'ত প্ৰথমে লগইন কৰিছিলে তালৈ গুচি যাব। এতিয়া এপটোত আপুনি আহি লগে লগে আপুনি ক্লিক কৰিব এক্সিষ্টিং ইউজাৰ লগইনত। তাতে গৈ পিনি আপোনাৰ ইউজাৰ ID পাছৱৰ্ড দি আপুনি খুলি ল'ব। খোলাৰ লগে লগে আপোনাৰ এইটো এপ্লিকেশ্যন সমূহত আহি গ'ল। এপ্লিকেশ্যন সমূহত আপুনি এপ্লাই ফৰ ফ্ৰেছ পাছপোৰ্ট কৰিব। ফ্ৰেছ পাছপোৰ্ট কৰাৰ লগে লগে আপোনাৰ এইখন আহি গৈছে এপ্লাই ফৰ পাছপোৰ্ট। তাতে আপুনি ষ্টেটটো চিলেক্ট কৰিব আৰু ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব নিজৰ মতে। এতিয়া আপোনাৰ পাছপোৰ্ট টাইপটো আহি গ'ল, এপ্লাইং ফৰ
এতিয়া আপুনি ফেচ পাছপোৰ্ট কৰিবনে ৰিইছ্যু ফৰ পাছপোৰ্ট, এইটোতো নহয়, ফেচ পাছপোৰ্ট আপুনি ক্লিক কৰিব। টাইপ অফ এপ্লিকেশ্যনটো আপোনাক যদি লৰালৰিকৈ লগালগ লাগে, মানে এসপ্তাহমানৰ ভিতৰত যদি লাগে তেনেহ'লে তৎকাল কৰিব। যদি আপোনাৰ কোনো লৰালৰি নাই তেতিয়াহ'লে আপুনি নৰ্মেল কৰিব। নৰ্মেল কৰিলে কিন্তু আপোনাৰ পইচা 1500 হয়, তৎকালত কিন্তু পইচা বেছি লাগে, 3500 টকা লাগি যায়। তো তাৰপিছত আপুনি বুকলেট টাইপটো কৰিব। বুকলেট টাইপত আপুনি 36 পেজৰ লাগে নে 60 পেজৰ লাগে, কোনটো লাগে আপুনি চিলেক্ট কৰিব। চিলেক্ট কৰি আপুনি নেক্সট কৰিব। নেক্সট কৰাৰ লগে লগে আপুনি এপ্লিকেণ্ট ডিটেইলছত আহি গ'ল। তাতে আপোনাৰ নেমটো আকৌ ফিল আপ কৰিব। তেনেকৈ আপুনি টাইটেলটো দিব, চাৰনেম, কিবা আপোনাৰ বেলেগ নামত কোনো জানে নেকি তো ন' কৰি দিব। এইকেইটা ন' কৰি আপুনি সেইমতে পঢ়ি চাই ল'ব কোনটো কি কৰি আপোনাৰ সুবিধাৰ অৰ্থে। তাৰপিছত আপোনাৰ ডেট অফ বাৰ্থটো দি দিব। তেনেকৈ আপুনি এই ফৰ্মখন দেখা মতে আপুনি ফিল আপ কৰি যাব। তেনেকৈ আপুনি যিবিলাক ৰেড ষ্টাৰ্ট আছে, সেই ৰেড চিনটো য'ত দিয়া আছে সেইখিনি গোটেইখিনি আপোনাৰ মেণ্ডেটৰী হয়, এইবিলাক আপুনি ফিল আপ কৰিবই লাগিব। তেনেকৈ আপোনাৰ চিটিজেনশ্বিপ অফ ইণ্ডিয়া বাই আপুনি বাৰ্থ দি দিব পাৰে, তেনেকৈ দিব। মেৰিটেল ষ্টেটাছটো আপুনি নিজৰ মতে দিব। তেনেকৈ আপোনাৰ পান কাৰ্ডটো আপুনি পান নাম্বাৰটো দি দিব। পান নাম্বাৰ দি দিয়াৰ পিছতে আপোনাৰ এমপ্লয়মেণ্ট টাইপটো দি দিব। কি হয় য'ত আপোনাৰ ব্লেক যিটো চিনটো আছে তাত ক্লিক কৰাৰ লগে লগে আপুনি গমেই পাব, তাতে চব আহি যায়। তেনেকৈ আপুনি এডুকেশ্যন কোৱালিফিকেশ্যনটো তেনেকৈ দিব। তাৰপিছত আপুনি যদি আপোনাৰ মেট্ৰিক পাছ নহয়, বোলে মেট্ৰিকৰ চাৰ্টিফিকেট নাই, মেট্ৰিক পাছৰ চাৰ্টিফিকেট নাই, তেনেহ'লে আপুনি ন' কৰিব। যদি আছে আপুনি য়েছ কৰিব। তাৰপিছতে আপুনি আধাৰ নাম্বাৰটো দি দিব। আধাৰ নাম্বাৰটো দিয়াৰ পিছতে আপুনি ছেভ ডিটেইলছত যাব, ছেভ কৰি ল'ব। যেতিয়া আপোনাৰ ছেভ ছাকচেছফুল বুলি দেখালে তেনেহ'লে তেতিয়া আপুনি ইয়াতে আই এগ্ৰিটোত য়েছ কৰিব। য়েছ কৰি আপুনি নেক্সট কৰিব। তাৰপিছতে আপোনাৰ আহি গ'ল ফেমিলি ডিটেইলছ। ফেমিলি ডিটেইলছত আপুনি ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম দি দিব। দি দি আপুনি ছেভ ডিটেইলছত যাব। ছেভ ডিটেইলছ কৰি আপুনি নেক্সট কৰিব। নেক্সট কৰি দিয়াৰ লগে লগে আপোনাৰ আকৌ নেক্সটটো পেজ আহি গৈছে। তাৰপিছত আপোনাৰ এইটো পেজত পাই গৈছে, আপুনি প্ৰেজেণ্ট ৰেচিডেণ্টিয়েল এড্ৰেছত যাব। ইয়াতে আপুনি আপোনাৰ এড্ৰেছটো আপোনাৰ ইফ ইউৰ প্ৰেজেণ্ট এড্ৰেছ আউট অফ ইণ্ডিয়া এইবোৰ ন' কৰিব। ইয়াৰ মতে আপুনি এড্ৰেছৰ মতে আপোনাৰ যিটো আধাৰ কাৰ্ড দিব, যিহেতু আধাৰ কাৰ্ডৰ মতে ছেইম আপুনি ইয়াত ফিল আপ কৰি যাব। তেনেকৈ পিন নাম্বাৰ, মোবাইল নাম্বাৰ গোটেইখিনি দিব। দিয়াৰ লগে লগে আপোনাৰ ছেভ ডিটেইলছত যাব। ছেভ ডিটেইলছ কৰি পিনি তাৰপিছত আকৌ আপুনি নেক্সট কৰিব। তাৰপিছতে আহিলে আপোনাৰ ইমাৰ্জেঞ্চি কণ্টেক্ট। আপুনি ইমাৰ্জেঞ্চি কণ্টেক্ট কৰিব পৰা কাৰোবাৰ নাম, চিম্পুল এড্ৰেছটো দি দিব, মোবাইল নাম্বাৰটো দি দিব। তাৰপিছত আকৌ ছেভ ডিটেইলছত যাব। ছেভ কৰি পিনি আপুনি আকৌ নেক্সটত যাব। আপোনাৰ আইডেণ্টিটি চাৰ্টিফিকেট, ইয়াতে আপোনাৰ তিনিটাই অপশ্যন আছে। মই দি দিছোঁ ব্লু চিনত, যিটো আপোনাৰ টিক কৰিব। টিক কৰি পিনি আপোনাৰ ছেভ ডিটেইলছ কৰিব। ছেভ ডিটেইলছ কৰি পিনি আপুনি নেক্সটত যাব। এতিয়া আপোনাৰ আকৌ অন্য এখন কুৱেশ্যনাৰী পেজ আহিলে। এইটো আপোনাৰ 5টা কুৱেশ্যনত আপুনি এনেকৈ নিজৰ মতে চাই ল'ব। মোৰ গোটেইখিনি আপোনাৰ ন' চিলেক্ট কৰিছিলোঁ। তাৰপিছতে আপোনাৰ এনেকৈ পেজটো আহিব, পাছপোৰ্ট ডিটেইলছ ভেৰিফিকেশ্যন বুলি, তাৰপৰা ৰিপাব্লিক অফ ইণ্ডিয়া এনেকৈ আপোনাৰ আহিব। গোটেই ডিটেইলছটো আপোনাৰ থাকিব এড্ৰেছৰ সৈতে। আপুনি গোটেইখিনি চাই ল'ব আপোনাৰ মতে ছেম শুদ্ধ হৈছে নাই, আৰু এনেকৈ আপোনাৰ পাছপোৰ্টটো আহিব যিহেতু, সেইকাৰণে আপুনি ইয়াৰ ডিটেইলছটো ভালকৈ চাই ল'ব। তাৰপিছত আপুনি নেক্সট কৰাৰ পিছত এনেকৈ আহি গ'ল, ছেল্ফ ডিক্লেৰেশ্যনখন আহি গ'ল। ইয়াতে আপুনি যিহেতু প্ৰুফ অফ বাৰ্থ আপুনি পান কাৰ্ড দিছিলে, পান কাৰ্ডটো আপুনি চিলেক্ট কৰিব। ইয়াতে চিলেক্ট কৰিব পান কাৰ্ড বুলি। তাৰপিছতে আপুনি প্ৰেজেণ্ট ৰেচিডেঞ্চিয়েল এড্ৰেছটো আপুনি আধাৰ কাৰ্ডটো চিলেক্ট কৰিব। চিলেক্ট কৰি তাৰপিছত আপুনি যদি আপোনাক SMS লাগে পাছপোৰ্ট সেৱা কেন্দ্ৰৰ পৰা, তেতিয়া আপুনি য়েছ কৰিব। এইটো টিকটো য়েছ কৰিব, মোবাইল নাম্বাৰটো দি দিব। ফৰ্মখন ছাবমিট কৰাৰ লগে লগে আপোনাৰ ইউৰ এপ্লিকেশ্যন ইজ ছাবমিটেড উইথ ARN বুলি আপোনাৰ নাম্বাৰটো সৈতে আহি যাব। সেইটো আপুনি অ'কে কৰি দিব। তাৰপিছতে আপোনাৰ এনেকৈ এপ্লিকেশ্যন নাম্বাৰটো আপোনাৰ দেখাৰ লগে লগে আপুনি এপ্লিকেশ্যন নাম্বাৰৰ কিনাৰতে আপোনাৰ এইটো 3টা ডট চিন আছে ন, সেইটো আপুনি টিপি দিব। টিপি দিয়াৰ লগে লগে আপোনাৰ ভিউ এপ্লিকেশ্যন ডিটেইলছ, আপুনি গোটেই এপ্লিকেশ্যন আপুনি যিখিনি ছাবমিট কৰিলে গোটেইটো আপুনি চাব পাৰিব। তাৰপিছত আপুনি এইটো পে' এণ্ড শ্বেডিউল এপইণ্টমেণ্ট, তাৰপিছত আপুনি পইচাটো পে' কৰিব পাৰিব আৰু শ্বেডিউল এপইণ্টমেণ্টৰ কাৰণে আপুনি এইটো ক্লিক কৰিব।
তেনেকৈ আপুনি আকৌ PSK লোকেশ্যনটো আপুনি চিলেক্ট কৰিব পাৰে কোনটো লোকেশ্যন আপোনাৰ ওচৰৰ কি পৰিব আপুনি ডিষ্ট্ৰিক্টটো এনেকৈ চাই ল'ব পাৰিব ক'ত এভেইলেবল আছে গোটেইখিনি আপুনি চাই ল'ব পাৰিব ক্লিক কৰাৰ লগে লগে তাৰপিছত আপুনি ইয়াতে যেনেকৈ দেখুওৱা হৈছে তেনেকৈ আপোনাৰ এড্ৰেছটো আহি যাব তাৰপিছত তাৰপৰা এইটো ডিছপ্লেত কৰা যিটো নাম্বাৰ সেইটো আপুনি ক্লিক কৰি মানে টাইপ কৰিব টাইপ কৰাৰ লগে লগে আপোনাৰ এনেকৈ প্লিজ ৱেইট বুলি আহি এনেকৈতো হৈ থাকিব অকণমান ৰখি দিব লাগিব ৰখি দিয়াৰ লগে লগে আপোনাৰ নেক্সটত গুচি যাব নেক্সটত গুচি যোৱাৰ লগে লগে আপোনাৰ এতিয়া বুক এপইণ্টমেণ্ট আহি গ'ল ইয়াতে আপোনাৰ গোটেইখিনি ডিটেইলছ আহি গৈছে আপুনি নৰ্মেল বিচাৰিলে এপইণ্টমেণ্ট টাইপটো নৰ্মেল আহি গৈছে এপ্লিকেবল ফিজটো আপোনাৰ কিমান হ'ব এইটো চব গোটেইখিনি ডিটেইলছ কণ্টেক্ট নাম্বাৰ সৈতে আহি গৈছে তাৰপিছতে আপুনি এপইণ্টমেণ্ট এভেইলেবল আপোনাক যদি লাগে কেতিয়া লাগে সেইটো কাৰণে আপুনি যিটো আপোনাৰ কেলেণ্ডাৰ টাইপৰ যিখন কিনাৰত দিয়া আছে সেইটো ক্লিক কৰি দিব তাৰপৰা আপুনি এভেইলেবল ডেট কোনটো আছে তাতে শ্ব' কৰিব শ্ব' কৰাৰ লগে লগে আপুনি কোনটো ডেটত আপুনি বিচাৰে সেই ডেটটো আপুনি চিলেক্ট কৰিব চিলেক্ট কৰি পিনি আপুনি পে' এণ্ড বুক এপইণ্টমেণ্টত আকৌ ক্লিক কৰি দিব এইটো ক্লিক কৰাৰ লগে লগে আপোনাৰ এনেকৈ আহি যাব পে'মেণ্ট হিষ্টৰীটো এনেকৈ আহি যাব নেট বেংকিং থাকিব SBI নেট বেংকিং আদাৰ বেংক নেট বেংকিং কাৰ্ড পে'মেণ্টৰ পৰা কওঁ বুলি ক'লেও কাৰ্ড পে'মেণ্টৰ পৰা কৰিব পাৰিব কিন্তু মোৰ ডেবিট কাৰ্ড পে'মেণ্টৰ পৰা মোৰ নহৈছিলে মই কেইবাটাও ডেবিট কাৰ্ডৰ বেংকৰ বেলেগ বেংকৰ পৰা চাইছিলোঁ নোহোৱাৰ লগে লগে মই আদাৰ পে'মেণ্ট মেথডতে গ'লোঁ তাতে আপোনাৰ আছে তাতে আপোনাৰ UPI IDত মই QR ক'ডৰ দ্বাৰা পে'মেণ্টটো কৰিলোঁ আপোনালোকে সেইটো সহজ হ'ব QR ক'ডৰ পৰা আপোনালোকে পে'মেণ্টটো কৰি দিব পাৰিব ইয়াতে আপুনি গোটেইখিনি দেখি পাইছে ইয়াতে চব আছে ভিউ এপ্লিকেশ্যন ডিটেইলছ শ্বেডিউল এপইণ্টমেণ্ট টেক পে'মেণ্ট ষ্টেটাছ এতিয়া কিন্তু আপুনি যেতিয়া যাব এপইণ্টমেণ্টৰ ডেটত তেতিয়া আপুনি ডাউনলোড একনলেজমেণ্ট লেটাৰখন লৈ যাব আৰু অনলাইন পে'মেণ্টৰ আপুনি ৰিচিপ্টটো ইয়াতে দেখিছে নহয় ইয়াতে গোটেইকেইটা ওলাই যাব এইকেইটা লৈ যাব আৰু এপইণ্টমেণ্ট হিষ্টৰীটো চাই ল'ব তাতে আপোনাৰ টাইমটো মেনশ্যন কৰা থাকিব এইখিনি লৈ পিনি আপুনি যাব লাগিব তালৈ তো আপোনাৰ আৰু ফটো দুটা বেংক পাছবুক আৰু আপোনাৰ লাষ্ট 3 মান্থৰ আপুনি ষ্টেটমেণ্টটো লৈ যাব লগতে আপোনাৰ মেট্ৰিকৰ মাৰ্কশ্বিটখন লৈ যাব বা চাৰ্টিফিকেটখন লৈ গ'লেও হৈ যাব পাছপোৰ্ট সেৱা কেন্দ্ৰত আপোনাৰ ভেৰিফিকেশ্যনটো হৈ যোৱাৰ পিছত পুলিচ ভেৰিফিকেশ্যন থাকিব আপোনাৰ স্থানীয় থানাৰ যোগেদি আপোনালৈ ফোন যাব যিদিনা ফোন যাব সেইদিনাই আপুনি গৈ পিনি আপোনাৰ যিকেইটা ডকুমেণ্টছ এপ্লাই কৰোঁতে ছাবমিট কৰিছিলে পাছপোৰ্ট সেই ছেইম ডকুমেণ্টছে লৈ যাব লাগিব আৰু লগতে জেৰক্স কপিও এটা লৈ যাব লাগিব গোটেইকেইটাই লৈ পিনি আপোনাৰ পুলিচ ভেৰিফিকেশ্যন হৈ যোৱাৰ পিছত ডাকঘৰ যোগেদি আপোনালৈ পাছপোৰ্টখন আহি যাব যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো চাই যদি উপকৃত হ'ল বুলি ভাবে তেনেহ'লে কমেণ্ট কৰিব আৰু কিবা জানিবলগীয়া থাকিলেও আপোনালোকে কমেণ্ট কৰিব পাৰে ধন্যবাদ